গাইজ আপোনালোকে সকলোৱে কৈ আছিলে যে গেটগেটিয়ে বহুত বেয়া মানে বিহুক লৈ কিনি কিবা কিবি কৈ আছে আপোনালোকে ভাবি আছিলে যে এনেকৈ নকৰিব বা বিহুক লৈ কিনি অপমান নকৰিবা বুলি আপোনালোকে বহুতে কমেণ্ট কৰিছিলে চ' আজি গেটগেটিয়ে বহুত ভালকৈ বিহু নাচিব আৰু আপোনালোকে আশা কৰোঁ যে বিহুটো ভাল পাব চাই কিনি আৰু যদি ভাল পায় তেনেহ'লে আপোনালোকে যদি নতুনকৈ চেনেলটোত ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ সি বহুত চেষ্টা কৰি আছে আপোনালোকক মনোৰঞ্জন কৰিবলৈ এণ্টাৰটেইনমেণ্ট কৰিবলৈ কমেডি কৰিছে বহুতখিনি আৰু আজি আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক আৰু প্লিজ ফিডবেক আপোনালোকে কমেণ্টত ভাল কমেণ্ট কৰিব কাৰণ ভাল কমেণ্ট কৰিলে সিও মটিভেশ্যন পায় যে যাতে আগলৈ আৰু ভালকৈ ভিডিঅ' বনাব আশা কৰোঁ আপোনালোকে তাৰ চেনেলটো চাই কিনি ভাল পাব আৰু আপোনালোকক আজি গেটগেটিৰ ফালৰ পৰা এইটো বিহু আপোনালোকলৈ এফাকি হোচেং ডাং গছে বনে হলালে পাত হোচেং ডাং গৰু চালে লগালে মাত হোচেং ডাং আমি অসমীয়া বিহুতে যে বলিয়া বিহু বিহু লাগিলে গাত হোচেং ডাং গছে বনে হলালে পাত হোচেং ডাং বিহু চালে লগালে মাত হোচেং ডাং আমি অসমীয়া বিহুতে যে বলিয়া বিহু বিহু লাগিছে গাত ভাল লাগিলে যদি কমেণ্ট এটা কৰি জনাব দেই আপোনালোকৰ কাৰণে এইবিলাক কৰি আছিলোঁ বাই